জাখন বহুত পিটিপিটিকেল আছে চা পিটিকিকেল নহয় টিপিকিকেল হে নহয় ক্ৰিটিকেল ৰিলেশ্যনবিলাক মই আজিহে কেপচাৰ কৰিব পাৰিছো সেই ৰিলেশ্যনটোৱে অভিনয়ৰ মেইন বস্তু যদি চৰিত্ৰৰ মাজৰ ৰিলেশ্যনটো তই কেপচাৰ কৰিব পাৰ তেতিয়া তোৰ কেমেষ্ট্ৰিটো ওলাব কেমেষ্ট্ৰিটো ওলোৱা মানে তোৰ অভিনয় প্ৰাণৱন্ত হৈ উঠিব এতিয়া কথাটো হ'ল যে কংস এজন অহংকাৰী ৰজা তেওঁৰ ভনীয়েক হ'ল দৈৱকীৰ গিৰিয়েক হ'ল বাসুদেৱ এই বাসুদেৱ এতিয়া কথাটো হ'ল তেওঁলোকৰ অষ্টম সন্তানে মানে আকাশবাণীত পাইছিল তেওঁলোকৰ অষ্টম সন্তানে কংসক এদিন হত্যা কৰিব ঘৰতে কাজিয়া চা ঘৰতে কাজিয়া আৰু যে অষ্টম সন্তান বুলি কৈছে বাকীকেইটা সন্তান জন্ম নহ'লে নেকি চা বাকী কেইটা কেছটোতো খুচৰি থাকিব নালাগে নহয় নাট ভাগ মূল কৃষ্ণক লৈহে সেই অষ্টম সন্তানৰ নাম আকৌ কৃষ্ণ এই যে কংস তাৰ মোমাইক হ'ল না কেনেকে হ'ল মানে ভনী জোঁৱায়েক ভনীয়েক পিতেক মোমাইক হ'ল কংস এতিয়া কথাটো হ'ল এই যে মাৰি পেলাব বুলি ক'লে কংসই গম পালে কংসইটো পুতেকটোক মাৰি পেলাব কৃষ্ণক সেইকাৰণে কি কৰিলে ৰাতি গৈ নন্দৰ ঘৰত থৈ আহিলেগে নন্দকত থৈ আহিছে কোনে থৈ আহিছে চা দৈৱকীয়ে বাসুদেৱ মানে মোমায়েক ভনীয়েক গিয়াকে নহয় তই মোক খেলি মেলি নকৰিবি মই বুজোৱাটো বুজছ মানে কথাটো হ'ল যে দৈৱকী বাসুদেৱ মোমায়েকে কৃষ্ণক মাৰিব বুলি অষ্টম সন্তান নন্দৰ ঘৰত থৈ দিলেগে নন্দ হ'ল গোকুলৰ ৰজা গম পালি মানে ভনীয়েক গিয়াকে থৈ আহিলে গোকুলত থৈ আহিছে নন্দ মানে নন্দ কোন আছে চা নন্দ কৃষ্ণ বাপেক আচ্ছা কৃষ্ণ বাপেক আছে আৰু মানে কোনে থৈ আহিছে বাসুদেৱ কৃষ্ণ কোন আছে বাপেক নন্দ কোন আছে মানে নন্দ তুলনীয়া বাপেক আৰু বাসুদেৱ মানে নিজৰ বাপেক জন্ম দিয়া বাপেক আৰু যেতিয়া ঘনীয়েকৰ গিয়েক ভনীজাকটো ক'ত আছে জেলত আছে আকৌ নন্দ ঘৰত কোনে থৈ আহিছে বাপেকে আচ্ছা মই এতিয়া আছো ঘূৰি আহিলো দে মই এতিয়াহে ধৰিব পাৰিছো চা মানে যাৰ ঘৰত থৈ আহিছে সেয়া হৈছে কৃষ্ণ বাপেক নন্দ ৰজা কৃষ্ণ বাপেক আছে মাকহে নাই নহয় চা আছে মাকো আছে নন্দ ৰজা ঘৈণীয়েক যশোদা কৃষ্ণ মাক নহ'ল নেকি কৃষ্ণ মাক যশোদা বাপেক আছে নন্দ চা এতিয়াহে মই ৰিলেশ্যনবিলাক কেপচাৰ কৰিব পাৰিছো তেতিয়াহ'লে ইহাচৰ লগত কওঁ নেকি নন্দ ৰজা কৃষ্ণ বাপেক আছে আৰু মাক যশোদা আছে আকৌ কি হ'ল মোক এটা ৰিলেশ্যন বুজাই দিব হা অষ্টম সন্তানৰ মোমায়েক ভনীয়েক ককায়েক জীয়েকটো কৃষ্ণ কি হৈছে অষ্টম সন্তানৰ মোমায়েক ভনীয়েক যিটো গিয়েক আছে শুন তই ৰাখেই নকৰিবি কিন্তু ৰিলেশ্যনবিলাক নষ্ট নকৰিবি শুন চাব ৰিলেশ্যন পোৱা চেষ্টা কৰিবলৈ দিয়ক নন্দ ঘৰত যে কৃষ্ণ আছে নন্দ কৃষ্ণ কি আছে বাপেক আৰু জেলত যিটো আছে বাপেক মানে জেলত থকাটো কৃষ্ণ বাপেক সেই কৃষ্ণ বাপেকে নি পেলাই নন্দ ঘৰত থৈ আহিছে বাপেক কোন বাপেক নন্দ ৰজা বাপেক আৰু নন্দ ৰজা ঘৰত কোনে থৈছে বাপেক জেলত থকাটো কৃষ্ণ কি আছে বাপেক জেলত থকাটো কৃষ্ণ বাপেক আছে যাৰ ঘৰত থৈছে চা নন্দ ঘৰত থৈছে জেলত থকাটো যিটো জেলত আছে সি জন্ম দিয়া বাপেক যাৰ ঘৰত থৈছে তেওঁ তুলনীয়া বাপেক দুইটা বাপেক